গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰুন্ধতী ব্লগ। আজি মানে সিখন গাঁৱত সৰু ল'ৰা ছোৱালী ভাওনা আছে, তো তাকে চাবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম ইয়াত সৰু ল'ৰা ছোৱালী ভাওনা হোৱা। তো তেনেহ'লে এতিয়া দেৰি নকৰি গৈ থাকোঁ ব্লগ। গাইজ বৰ্তমান পাই গ'লোঁ বিটিহঁতৰ ঘৰ। এইয়া পূৰা এই বিটিহঁত ওলাই আছে দেখিছে, আৰু সিহঁতৰ মাকহঁত গ'ল আৰু আমি এতিয়া গৈ আছোঁ আৰু পিছে আৰু সিহঁতৰ। তো বৰ্তমান গাইজ পাই গ'লোহি নামঘৰত আৰু ইয়াৰ সন্মুখত ৰৈ আছোঁ আৰু মানুহৰ ভিৰ দেখিছে কিমানবোৰ হৈছে। আৰু এতিয়া ধুনীয়াকৈ ভিতৰলৈ সোমাই যাওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক ভিতৰৰ মাহঁত এয়া দেখিছে ভাওনা আৰম্ভ হৈছে। সেইফালে সখী জোৰবা হয় দেই, জোৰবা হয়। ইয়াতে আমি বহি আছোঁ ভাওনা হোৱাৰ অপেক্ষাত। হেৰাইছে মানুহবোৰ। আৰু এইফালে ধুনীয়াকৈ ভাওনা আৰম্ভ হ'বই আৰু এতিয়া গান বান গাই আছে। গান বান শেষ হ'লে মানে ভাওনা আৰম্ভ হ'ব। তাৰপিছত আপোনালোক সকলোকে ভাওনাখন দেখুৱাই আছোঁ আৰু এইফালে ভাওনা আৰম্ভ হ'লেই আৰু এতিয়া সূত্ৰ ওলালে, তো আপোনালোকে চাওক আৰু আগলৈকে। আৰু গাইজ এইফালে শ্ৰীকৃষ্ণ ওলাইছে আৰু এইকণতে কৈ দিওঁ আজি নাটখনৰ নাম হৈছে একলব্য গুৰুদক্ষিণা। আৰু আপোনালোকে শ্ৰীকৃষ্ণৰ দৰ্শন কৰক এতিয়া।
গাইজ এতিয়া এইফালে পাঁচপাণ্ডৱৰ প্ৰৱেশ হৈছে তো আপোনালোকে চাওক শিক্ষাদান কৰিছে তাক তোমালোকে সম্পূৰ্ণ মনে প্ৰাণে গ্ৰহণ কৰিবা এই মোৰ মনৰ আৰু এইফালে গাইজ দুৰ্যোধনৰ প্ৰৱেশ হৈছে আৰু দুঃশাসন আৰু লগতে কৰ্ণ তো আপোনালোকে অলপ দেখুৱাই দিছোঁ চাই লওক Apa tuh?
তো গাইছ ইয়াৰ পাছৰখিনি আৰু দেখুৱাব নোৱাৰিম কাৰণ এতিয়া মই ঘৰ যাব লাগিব ঘৰলৈ সোনকালে গুচি আহিলোঁ আৰু ঘৰ আহি পালে 1টা বাজিলে তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই